So hello guys, Kardom and welcome back to my YouTube channel Kropi Vlogs. Guys, noni tum dak tum prank nong sido pini ning we theater do la si nang kelang do ni tum la dak hemi si. So nang ni tum handa na me kelang do ni pon ning we. La si nang ni tum tanang lang do ni noi vlog kecing ben hak kijut at. La bangke pini we kelang do ni. Dipawali. Theater atik atik lo jo. Pakpam ba na garo Isi tiket ada dalam kok anu lagi. Ni thoma phana manu Bani dah. I love you. Abang ke pining we piklang we polo lang ke khas. Ko la dona. Abang ke scanner ni. Ako la bang ke. Lasa ning we phang. Akhirnya yang sih besar वीडियो करना है video ancolok lo jo ये जानवर राजा ने राजा jo non bang cemat lo ke bar po plo kilang dam ji so nang di dum handa nambe kilang dam po pukun de jo akur ke thepi ব্যবস্থা করে কিন্তু আজকে কিছু অসুবিধার কারণে সকল রাজ্য পাতি নেখালি ভাত একাত্তরা সিন্দুৰৰ চুৰ ফুট মাৰি লৈ কুণ্টেল কহিলি তাতে হেৰা ৰহে তই কপিলি নৈ দলঙৰ তলত হেৰা কিৰা পিঠা কপিলি নৈ দলঙৰ তলত হেৰা কিৰা পিঠা আগে মৰম লগাইছিলা এতিয়া নমতা বোলা তোমাৰ লগত দি যাম জীৱন তোমাৰ Uma puntal, uma, tomo que tal. তহঁতে খাওঁতলি ভোগৰামৰ ঘৰটো চিনি পাৱ নে পাওঁতো দুজন পাওঁ আকৌ পিছে তেওঁ ঘৰনো কিয় লাগে তেওঁ ল'ৰা কেহুৰামৰ সৈতে মোৰ ছোৱালী চিধা যাবি গৈ থাক কাৰণ সি যে কুকুৰী কণা শহুৰেকৰ ঘৰ পাবলৈ এতিয়াও ভালেখিনি বাট আছে এনেতে
সি এটা বুদ্ধি পাঙিলে। কি কৰো এতিয়া মই মহান পদত পৰিলো নহয়। পাইছো উদ্ধাৰৰ বাট এটি পাইছো। তহঁতে যি নকলেও যি নাগালেও যেতিয়ালৈকে তহঁতে মোক ইয়াৰ পৰা হাতত ধৰি আদৰি নিনিয় তেতিয়ালৈকে মই ইয়াৰ পৰা এখোজো লৰচৰ নকৰো। চাওঁচোন ভিনীৰলৈ তহঁতৰ কিমাননো মৰম। আই ভিনদেউৰ ঠেহটো চোৱা। ঐ দুদুৰি ভিনদেউক চুচুৰাই টানি আনোগৈ। বল টানি আনোগৈ বল। কৃষ্ণ ধৰিব চেনে হেৰে আধৰিছো মন পীৰা পাৰি দিছো পীৰাই সদায় নোৱা। হে কৃষ্ণ ধৰিব চেনে হেৰে আধৰিছো মন পীৰা পাৰি দিছো পীৰাই সদায় নোৱা। শুই থাকিবা আহা। ঐ তহঁতে ভিনীয়েৰক ভাতৰ পাতলৈ লৈ আহচোন। অৰিন্দু বহা ইয়াতে বহা। বোপাই ভাত খাবা দেই। ভাত খোৱা ভিনদেউ খোৱা দেই। নাখাওঁ একেবাৰে নাখাওঁ। যেতিয়ালৈকে তহঁতে মোক পীৰাত বহুৱাই ভাতৰ পাতত মই হাতখন লগাই নিদিয় তেতিয়ালৈকে মই ভাত নাখাওঁ কৈ দিছো। কৰিব প্ৰণাম। ঘিণো নালাগে নে? বাৰু মই খেদি দিছো। বোপাই মেকুৰীজনী আকৌ যদি আহে এই খৰিডালেৰে মাৰি দিবা। হ'ব আই হ'ব। এইজনী আকৌ আহিছে যেন পাওঁ। আজি তোক মই সুদাই নেৰো। তোক আজি মই বৰ বাপেক ভাত খাবলৈ আহিছ। ৰাতিটো ইয়াতে কটাই ৰাতিপুৱাই ঘৰ নহম। ইয়াতে পঢ়িয়ে থাকো বাপেকে। যি হয় দেখা যাব। হ'ব বৰষুণ দিলে হ'বলা। সেই ইন্দ্ৰদেৱতা সেই পুখুৰী কণাৰ প্ৰতি সদয় হোৱা প্ৰভু সদয় হোৱা। কচুৱনী কোনে কথা কয়? ভূত নেকি? ঐ ফদুৰি তহঁতিনো ক'ত আছ? ঐ ইয়াত কিবা এটা ওলাইছে। চাকি গছি লৈ বেগেতে আছোন। আহ আকৌ আছোন আহ। গৈছো আই ক'তকে ওলাইছে আই? ক'তকে ওলাইছে? আই এয়া আমাৰ ভিনদেউহে দেখোন। ভিনদেউহে আমাৰ। হৰি জোঁৱাই বোপাহে ওলাই আহা ভিনদেউ ওলাই আহা। আহা আকৌ ওলাই আহা। এই চোৱা পাতনি খোৱা তুমিনো সময় কি কৰি আছা? আহা আকৌ ভিনদেউ ওলাই আহা। হেৰো যিটো বুজিলো তহঁতৰ ভিনদেউ আছিলে। কি হব এতিয়া? ভিনদেউ পুখুৰী কলা। এই কুকুৰ কণাবলৈ জোকাই নাথাকিবি কৈ দিছো মই। খং উঠি আহিব কিন্তু। ৰাতিহে নেদেখো দিনত একেবাৰে সকলো পৰিষ্কাৰ। এতিয়া হ'ব এইবিলাক গাই থাকিব নালাগে। ব'ল তহঁতে এতিয়া মোক ভালকৈ গা পা ধুৱাই দিবি। ব'ল ব'ল বুলি কৈছো নহয় ব'ল। ভিনদেউ আমাৰ পুখুৰী কণা। দেখিলো জানিলো বুজিলো। জানিলো দেই। ভিনদেউ আমাৰ পুখুৰী কণা। পুখুৰী কণা আমাৰ ভিনদেউ পুখুৰী কণা আমাৰ ভিনদেউ পুখুৰী কণা। পুখুৰী কণা আমাৰ ভিনদেউ পুখুৰী কণা আমাৰ ভিনদেউ পুখুৰী কণা।
আঁকি খুলিলে দেখি চকু জুৰি নেমেলে কলাৰ কাঢ়িবলৈ বহি নজনা পুখুৰী কলা আমাৰ ভিনদেউ পুখুৰী কলা আমাৰ ভিনদেউ পুখুৰী কলা কিবা ভাল খবৰ আনিছ নেকি ভাল খবৰ আনিছ যদি সোনকালে যে মৃগাংক আপোনাৰ অতি মৰমৰ বাবে মৃগাংকক আদালতত দোষী সাব্যস্ত কৰি ফাঁচীৰ অৰ্ডাৰ দিছে এতিয়া কি কৰা যায় ছাৰ অবজেকশ্যন সাসপেন্ড মোৰ সহকৰ্মী উকিল ডাঙৰীয়া দোষীক নিৰ্দোষী সজাবলৈ গৈ আদালতত যিবোৰ যুক্তি দিলে যিবোৰ প্ৰমাণ দেখুৱালে এই সকলোবোৰ মিছা আৰু মনে সজা দোষীক দোষী বুলি আদালতত প্ৰতিষ্ঠাও কৰা হয় গতিকে মৃগাংকৰে হত্যাকাৰী হয় ইয়ৰণৰ তেখেতে নিজৰ বিবাহিত পত্নীক ডিঙি চেপি হত্যা কৰি তেখেতৰ নশ্বৰ দেহটো ৰেলৰ আগত পেলাই এই গোটেই কাহিনীটোক আদালতৰ মজিয়াত আত্মহত্যা ৰূপ দিবলৈ চেষ্টা কৰিছে কিন্তু যিটো ইতিমধ্যে আদালতত মিছা বুলি প্ৰমাণ কৰা হৈছে সেই দোষীয়ে উচিত শাস্তি পাব লাগে যেন চব অৰ্ডাৰ দুয়োপক্ষ উকিলৰ যুক্তি তৰ্কৰ পিছত আদালতত এইটোৱে সিদ্ধান্ত আহে যে মৃগাংকৰে তেওঁৰ বিবাহিত পত্নীক ডিঙি চেপি হত্যা কৰি ৰেলৰ আগত পেলাই আত্মহত্যা ৰূপ দিছিলে গতিকে ইণ্ডিয়ান পেনেল কোডৰ ৩০০ মতে বন্ধ কৰা পূজাৰ মন্ত্ৰ আৰু বাদ্য যন্ত্ৰ সকলো বন্ধ কৰা সকলোকে Happy Dipawali! দীপা মা তুমি তুমি আজি মা তোমাৰ কেছ থাকিলে মই সদায় তুমি নেদেখাকৈ আদালতৰ এটা চুকত বহি তোমাৰ কথাবোৰ শুনি থাকোঁ এটা কথা কৈছে তুমি মোক যিটো আঘাত দিলা সেই আঘাতৰ ঘা সেইদিনালৈকে কেঁচা হৈ থাকিব যিদিনালৈকে তোমাক মই ঘৰলৈ উভতাই আনিব আহা মাজুলী তুমি ঘৰলৈ উভতি আহা মাজুলী উভতি আহা আৰু তোমাৰ দেউতাৰ সেই বিশাল সাম্ৰাজ্যখনৰ তুমি এইটো একমাত্ৰ উত্তৰাধিকাৰী আহা মাজুলী তুমি ঘৰলৈ উভতি আহা তুমি তোমাৰ ছোৱালী আৰু তোমাৰ জোৱাইক বুজিয়ে নাপালা জোৱাই এটা দাল দৰিদ্ৰ ভিক্ষাৰী কেতিয়াও মোৰ জোৱাই হ'ব নোৱাৰে কি আছে তাৰ এখন ভেঞ্চাৰ স্কুলৰ মাষ্টৰহে কিন্তু নিৰ্মলৰ এখন মহল বিনয় আছে তাৰ বিনয়খন ইণ্ডাষ্ট্ৰী নেকি য'ত প্ৰডাকশ্যন হোৱা সামগ্ৰীবোৰ বিক্ৰী কৰি সি ধন ঘটিব মই তুমি ঘৰলৈ গ'বলৈ আহা তোমাক লৈ তোমাৰ দেউতাৰে বহুত সপোন দেখিছে আৰু সেই সপোনবোৰ তেওঁ মোৰ আগত ব্যক্ত কৰিছে আজি তোমাৰ দেউতাৰা নাই কিন্তু দেউতাৰাৰ সেই সপোনবোৰ আজিও মোৰ চকুৰ আগত আহি থাকে মাজুলী মই তোমাক সেইকাৰণে কৈছো তুমি ঘৰলৈ আহা আৰু কি কথা যোৱা 5 বছৰে তোমাৰ পূজা কিয় কৰা নাই তুমি কিয় সন্তানৰ আৰু তোমাৰ এই অভিজাত্য খামোচ দেউতাৰ সেই সম্পত্তি সাম্ৰাজ্যখনত তুমি সম্ৰাজ্ঞী হৈ থকা গৈ যাওঁ মই তুমি মোক বেয়াকৈ ক'লেও মই তোমাক বেয়া পাব নোৱাৰো কিন্তু নিৰ্মলক মই কেতিয়াও সহজভাৱে ল'ব নোৱাৰো সি তোমাক প্ৰেমৰ জালেৰে বান্ধি মোৰ বুকুৰ মাজৰ পৰা তোমাক আঁচুৰি লৈ আহিছে নহয় গতিকে তাক মই কেতিয়াও ক্ষমা নকৰো আৰু তুমি তাক ডিভৰ্চ দিয়াটো মই বিচাৰিছো মই যাওঁ তুমি কথাবোৰ ভালদৰে ভাবি চাবা মা এবাৰ তোৰ কথাখিনি শুনাচোন মা তুমি নালে কেতিয়া আহিলা মায়ে কথাবোৰ মই সুধিলোঁ নাই এইবোৰ সুধি আজিকালি মোৰ মতি বেয়া কৰি আছো তাৰমানে মায়ে এতিয়াও তুমি মোৰ পৰা আঁতৰি যাব বিচাৰিব কাৰণ মাৰ অবাধ্য মই তোমাক আগস্থান বেয়া নহয় চাব কিবা বিচাৰিব আদালতৰ ৰাইজ শুনিলোঁ
মোৰ ভাইটিৰ বোলে ফাঁচি হ'ল। থেংক ইউ ছ' মাছ কিন্তু বেয়া পাই নাথাকিব কাৰণ ওকালতিটো মোৰ এটা পেচা সেই গতিকে মই নাই মই বেয়া পোৱা নাই, মই বুজি পাইছোঁ। মোৰ ভাইটিটোৱে অপৰাধ কৰিছিল, গতিকে সি শাস্তি পাইছিল। ককাই হিচাপে মই বচাবলৈ চেষ্টা নিৰ্দোষী বুলি প্ৰমাণ হৈছিলে। এই দীপাই শাস্তি দিয়ালে মোৰ ভাইটিটোক মাৰিলি যেতিয়া এতিয়া মই প্ৰতিশোধ লওঁ। প্ৰতিশোধ এতিয়াৰ পৰা তোৰ জীৱনলৈ অন্ধকাৰ নামি আহিব। ওৰে হাঁহিটো আপুনি হিচাপত নধৰিব। এই হাঁহিটোৰ কাৰণে কিমান যে মাৰ খালোঁ তাক কৈ শেষ কৰিব নোৱাৰি। হাঁহিব নলগীয়া ঠাইতো হাঁহি দিওঁ, কান্দিবলগীয়া ঠাইতো হাঁহি মাৰি কিমান যে কাম কৰে। পৰীক্ষা কৰাই বৰ ভাল কাম কৰিম, নহ'লে গোটেই জীৱনটো এটা ভুল ধাৰণা লৈ তই জীয়াই থাকিব লাগে। সাধাৰণতে আমি মাইকী মানুহবিলাককেই দুখ দিওঁ। সন্তান জন্ম দিব নোৱাৰিলে তিৰোতাগৰাকীক আমি ঠাট্টামোচ কৰা কৰোঁ। কিছুমানেতো তিৰোতাগৰাকীক বাজি তিৰোতা বুলি ঠাট্টামোচ কৰা কৰে। কৰে গাঁৱতো এইবোৰ বৰ বেছিকৈ চলে। মাইকী মানুহজনীৰ কাৰণে এইটো বৰ ডাঙৰ সমস্যা নহয় নে ছাৰ? তই কি ক'ব বিচাৰিছ? কি ক? ৰিপৰ্ট মতে তই কেতিয়াও সন্তান জন্ম দিব নোৱাৰ। তাৰমানে বজা যা বাহিৰ যা, আৰু যদি বেমাৰী আছে ভিতৰলৈ পঠিয়াই দিবি যা। আপোনাৰ ওচৰলৈ বেমাৰী আজি দিনটো কাৰণে হৈ গ'ল। আজি ৰাতি ভালকে শুব পাৰিম, নাক সজাই শুব পাৰিম। তই কি ক'ব বিচাৰিছ? ভালকে নকওঁ কথাটো তই খুলি ক মোক। ৰিপৰ্ট মতে তই কেতিয়াও দেউতাক হ'ব নোৱাৰ। প্ৰব্লেম নাই, আজিকালি এইটো এটা সৰু সুখ নাই মোৰ। ইমানহে বেয়া লাগিছে মোৰ। আৰম্ভ হৈ গ'ল আৰম্ভ। দীপা কোটিপতি মাক বাপেকৰ একমাত্ৰ সন্তান। এতিয়াৰ পৰা তহঁতৰ জীৱনলৈ অন্ধকাৰ নামি আহিব। অন্ধকাৰ তই পাতিবি অন্ধকাৰৰ উৎসৱ আৰু পোহৰৰ উৎসৱ। মাধৱ প্রাণার বাঁধব ভকতি অমিয়া দিয়ে বাধ্য করার সামান নালাগে আমার করতে বহুত তথাপিতো মই মোৰ মানুহজনৰ ভাল পোৱাক নেওচা দি বেলেগ একো ভাবিবই নোৱাৰো। মই বেলেগ একো চিন্তাই কৰিব নোৱাৰো। মাকৰ বুকুৰ পৰা কিয় এনেকে লৈ আহিছে? কথাটো কেনেকে কাটি আছে তুমি দেখিছানে বাৰু? এনেকে পাৰি কেইজন মাকৰ বুকুৰ পৰা লৈ আহে কাটিব। মাকৰ বুকুৰ পৰা নহয়, আজিৰ পৰা তুমি মাক বুজা নাই। মই বুজাইছো তাৰমানে মোৰ স্কুলৰ কাষতে যে এটা সৰুকে মন্দিৰ আছিল, মন্দিৰ কৰ্তৃপক্ষে স্কুল কৰ্তৃপক্ষৰ লগত আলোচনা কৰি সমাজ পাতি ৰাইজ পাতি পুলিচ পাতি সন্তানক অনাথ আশ্ৰমত দিব ওলাইছিল। এতিয়া মই উপস্থিত হ'লো আৰু সকলোকে সাক্ষী কৰি আমাৰ সন্তানৰ স্বীকৃতি দি ঘৰলৈ লৈ আনি মই তোমাৰ খোলাত তুলি দিলো। আজিৰ পৰা তুমি মাক, মই দেউতাক আৰু আমাৰ সন্তান। ঠিক আছে, অ'কে। বহুত বেছি তাৰমানে মই মাক কৈছিলো আৰু তুমি দেউতাক ক'লা। এনেকে নামিব পাৰি নেকি? ভালকে দিন বাৰ চোৱাব লাগিব, গৰু চলি যাব লাগিব, তেতিয়াহে নামকৰণ কৰিব পাৰিব। এনেকে নাম এটা দিয়া বুলি ক'লে নাম দিব পাৰিব। আচ্ছা মই আৰু দেখিলা মাকৰ ওলালে আহি পেলাই কেনেকে মনে মনে থাকিলে। থেংক ইউ তোমাক আৰু থেংক ইউ তোমাকো বহুত আমাৰ জীৱনলৈ এনেকৈ অহাৰ কাৰণে বহুত বেছি মাকৰ আনন্দ বহুত বেছি বেলেগ তুমি জানা। এনেকুৱা কাণ্ড হ'ব পাৰে, হৈ যায়। মা দেউতাক মোক লৈ কম সপোন দেখিছিল নে?
সৰুতে ভাবিছিল মোক ডাক্তৰ পঢ়াব, মই এজন ভাল ডাক্তৰ হ'ম। কিন্তু হ'লোগৈ কি, মেট্ৰিকত দুবাৰ ফেইল মাৰি ডাইৰেক্ট লাইন বাছৰ কণ্ডাক্টৰ হ'লোঁ। তাতো বেছি দিন দৃষ্টি ৰাখিব নোৱাৰিলোঁ। পেচেঞ্জাৰৰ চৰৰ কোবত সেই চাকৰি বাদ দি ডাইৰেক্ট ডাক্তৰৰ সহায়ক হ'লোঁ। ডাক্তৰ হ'ব নোৱাৰিলে কি হ'ল, ডাক্তৰৰ সহায়ক হৈ মা দেউতাৰ আত্মাক শান্তি দিয়া যেন লাগিছে দেই। মই বৈধ সম্পৰ্ক নাইতো। থাকিব নোৱাৰে এইটো কথা বেছি পাই নহয়। ভিতৰত নাযাওঁ মই। আৰে ভিতৰত মানে তই ইয়াতে আছো, ইয়াতে থাকি ইয়াতে বহি থাকিম হ'বতো। নালাগে যাব নোৱাৰে ভিতৰত। আৰে বদনাম উলিয়াব মানুহে। আৰে ওচৰ চুবুৰীয়া উলিয়াব। চাই আছে সদায় তই তাৰ ওচৰত যাচোন, তাই খবৰ এটা ল, তাই ভালে আছে ভালে আছে খবৰ ল'ব জনা। আচলতে কি জানো ছোৱালী বনাইতো ভাল লাগে, মৰম কৰে, শ্ৰদ্ধা কৰে, কিয় মানুহক কেতিয়াবা দুখ দেখুৱাই খং কৰে। এটা পৰিস্থিতি কৰা হৈছে। কি চিন্তা কৰি আছে? নাই একো নহয়। দীপাৰ চৰিত্ৰ ইমান অধঃপতনে যাব পাৰে বুলি মই সপোনতো ভবা নাছিলোঁ। মানুহৰ চৰিত্ৰ ইমান সলনি হ'ব পাৰে দেখিলি। কন্দা চেকা কৰি মোৰে মূৰটো গৰম নকৰিবি। কাৰ সন্তান নাজানো। আৰু কথাটো কি ক'লে? তুমি যে কৈ আছা অবৈধ সন্তান আমাৰ ঘৰত মই তোমাৰ পত্নী, বেলেগ কোনো নহয় কি মানে? মই নহয় দিবা। মই সন্তানৰ দেউতাক কৈ নহয় মই হ'ব নোৱাৰোঁ। কাৰণ মই যে নহয় মই ফাইনেল আই এম চিয়'ৰ। অঁ তাৰমানে তোমাৰ সৈতে মই বেলেগ যোৱা না, মই সন্মুখত তোমাৰ উপস্থিতি মোৰ অসহ্য লাগিছে। হ'ব, তুমি মোৰ উপস্থিতি এইখন ঘৰত কামনা কৰিব নালাগে। তুমি মই এতিয়া ওলাই যাম, কিন্তু যোৱাৰ আগতে এখন কথা কৈ যাওঁ মিষ্টাৰ নিৰ্মল বৰুৱা, মনত ৰাখিব। মোৰ ভাল পোৱাৰ পৰিণামত যেতিয়া তুমি পাপ বুলি ক'ব পাৰিছা, তেতিয়াহ'লে সেই সন্তানক কিন্তু তোমাৰ চকু তুলি নাচাব। মই এতিয়া এই মুহূৰ্তত তোমাৰ ঘৰ, তোমাৰ জীৱনৰ পৰা ওলাই গৈ আছো। মিষ্টাৰ নিৰ্মল বৰুৱা, forever. এজনী মৰম লগা ছোৱালী জন্ম দিছে। আপুনি আইতাক হ'ল। মাক আৰু জীয়েক দুয়ো ভালে আছেতো? আপুনি একেবাৰে টেনচন নল'ব, তুমি যদি কৃষ্ণ হৈ আছে। আজি মোৰ যে কিমান আনন্দ লাগিছে, মোৰ আজি বহুত আনন্দ লাগিছে, বহুত। তুমি দেখিলানে এতিয়া মোৰ ঘৰলৈ লক্ষী আহিব।
আপনার ওচৰলৈ বেমাৰী নাহে দেখোন দিনটোতো কাৰোবাৰ তিনিটাহে আহে ডাক্তৰ দুই ধৰণৰ থাকে এবিধ নাম চলা আৰু এবিধ নাম নচলা যেনে আপুনি আপোনাৰ নাম ওলায় সেইকাৰণে বেমাৰী ওলায় যাৰ বাবে আপোনাৰ টকা নাই সেইকাৰণে আজি 15 তাৰিখ পাৰ হৈ গ'ল আপুনি মোক দৰমহা দিব পৰা নাই কিন্তু মোৰ এটা সপোন আছে সপোনটো কৈছোঁ ছাৰ আপুনি বেলেগ ধৰণৰ ডাক্তৰ আপোনাক চেলুট কৰিব লাগিব এতিয়াও চেষ্টা এটা চলাম অলপ বেলেগ ডাক্তৰ চেম্বাৰ নগ'লে ডাক্তৰ এইবাৰে কৈ থাকোঁ ডাক্তৰ নহয় ইয়াত কোৱাটাৰ এটা খাই দিলে গৰম টোপনিটো বৰ ভাল হৈ আহে ঠিক আছে বচোন পাব নাই হেৰি মই ইয়াতে তোৰ ওচৰত বহিবলৈ অহা নাই তোক বহাবলৈ তাৰপিছত তই মোক পুষ্টি মাছ কামটো মাৰি দীপাক বিয়া পাতি এখন কৈছোঁ জীৱনৰ মাটিতে মেলি কৰি গাঁৱলৈ সকলো সম্পত্তি মালিক ডাক্তৰ নহয় তোৰ মুখা কৰি দিম মই দেখাই দিওঁ সমাজত তোৰে ফলত ঠিক আছে ভাল কাম নকৰিলি পৰালৈকে মোৰ গাত পৰা এই মাত কেইটা মই কেতিয়াও পাহৰি নাযাওঁ কৰিবচোন মোৰ ভুল আছে মই ক্ষমাৰ অযোগ্য মই মোৰ লগত এখন চক্ৰান্ত কৰাইছে মোক পৰচনাৰ বলি হৈছোঁ মই ডাক্তৰ সকাল এখন নিচা চাৰ্টিফিকেট দেখুৱাই মোক বেলেগৰ পিঠিত আপুনি কথাবোৰ বুজক দিবা আৰু মোৰ সকালক উভতাই দিয়ক মই আপুনি কি ক'লা তোমাৰ সন্তান দ্বিতীয়বাৰ এইটো শব্দ উচ্চাৰণ নকৰিবা আৰু এইখন ঘৰত ভৰি দিবলৈও চেষ্টা নকৰিবা কেৱল ভৰি দিয়াই নহয় ইমান এই মানুহজনক কোৱা মোৰ সন্তানৰ পৰা আঁতৰি থাকক ভাবি ল'লে যে ইমান এটা মিছা বদনাম দিয়াৰ পাছত মই তোমাৰ লগত সেইখন ঘৰলৈ উভতি যাম দৰকাৰ পৰিলে নিজকে মই যোৱাৰ আগতে এষাৰ কথা কওঁ ভালদৰে মনত ৰাখিছোঁ মোৰ সন্তানটো যদি ভালে থকাটো বিচৰা তেতিয়াহ'লে মোক আৰু মোৰ সন্তানটোক বিচাৰি এইখন ঘৰলৈ আৰু কেতিয়াও নাহিবা Get out! I said get out! মই যাম মই আঁতৰি যাম দিবা মই মোৰ নিজৰ অস্তিত্ব নোহোৱা কৰি পেলাই মই মোৰ ঠিকনাই নোহোৱা কৰি দিম তুমি দীপাৱলীৰ দীপকচিৰ দৰে তুমি উজ্জ্বল হৈ জিলিকি থাকা সদায় জ্বলি থাকা আৰু জ্বলি জ্বলি শেষ হৈ যোৱা সেই ছাই হৈ যোৱা শৰীৰৰ ছাইবোৰ কলম ঘৰৰ কালি মাৰিলে মই গাত সানি ল'ম তুমি থাকা বিক্ৰম হোৱা নাই নেকি হোৱা নাই বাহ খুব ধুনীয়াকৈ বজাইছোঁ বঢ়াইছোঁ ঐ চাহ একাপ বনাইছোঁ ঠিক আছে ভাল আছে নহয় বনাচোন চাহ খাবি নেকি হয় চাহ কাপ বনা এইটো খাবি তাতে ইচ্ছা কৰা নাই আৰু নকৰাবি ডাক্তৰ নহয় দাদা ডক্তৰ ভূপেন হাজৰিকা আৰু ৰ'বচোন আপুনি যে ৰেডিঅ'টো এনেকৈ অপমান কৰিছে এই ৰেডিঅ'টোৰ পৰাই আমি গোটেই গাঁওখনতে বাতৰি লাভ কৰোঁ আৰু তাৰপিছত আপুনি এইটো কেনেকুৱা কৰিছে হ'ব এইবোৰ জ্ঞান মোক দিবলৈ নাহিবি মই পাৰা কৰিছোঁ নাই চাহ খাব দে Sorry, দাদা sorry. Ahora কি আছে বলক না ওই শান্তি রইতে কোন মা এক মেডিকেল লই দিব লাগিব চিন্তা কৰিব লাগে
কোনো উকিলে কেছটো খেলিবলৈ আগবাঢ়ি অহা নাই কিয় আগে খুৰা দিওঁ সময়ো বহুকেইজনৰ লগত কথা পাতে কোনো আগবাঢ়ি নাহে ধীৰাজৰ বিপক্ষে কেছ খেলিবলৈ কোনো সাহস নকৰে আগতে বোলে তাৰ বিপক্ষে কেছ খেলা উকিল কেইজনক আদালতৰ বাহিৰৰ পৰা বেয়াকৈ মাৰপিট কৰিছে এজনকতো বোলে ঘৰত গৈ মূৰো ফালে থৈ আহিছে সেই ভয়তে এতিয়া কোনো আগবাঢ়ি নাহে কাৰ্যত খামোচ কৰি ধৰে ধৰিয়েই থাকে এনেইতো তাই গোটেই জীৱনটো নিজৰ সন্তানৰ নামত উচৰ্গা কৰি দিছে তাইৰ সন্তান মানে কোনো সন্তান বাৰু বাদেই নাথাকে তই কিন্তু তোৰ তুলনীয়াটো বচাব নোৱাৰি সি জেলৰ ভাত খাবই কিন্তু বৰ চাবলগীয়া অৱস্থা হ'ব মোক বেয়া নহ'ব এইবোৰ আপুনি কি কাম কৰিলে বয়স হৈছে চকুৰে ভালদৰে নেদেখে যদি চশমা পিন্ধিব লাগে চশমা আছে পাৱাৰটো চেঞ্জ হোৱাৰ কাৰণে নতুনকৈ ফ্ৰেমিং কৰিবলৈ দিছোঁ তুমি মোক বেয়া নাপাবা ক্ষমা কৰি দিবা প্ৰাইভেট স্কুলৰ শিক্ষক যে কথা কোৱা খৰচৰ বাবে অকণমান টনাটনি হয় বেয়া নাপাবা ক্ষমা কৰি দিছোঁ হ'ব দিয়ক আপুনি কিন্তু এনেকৈ ক্ষমা খুজি থাকিলে মই কিন্তু নিজকে ক্ষমা কৰিব নোৱাৰিম মই বুজি পাইছোঁ আপুনি ইচ্ছা কৰি মোক খুন্দিব নাই কিন্তু আজিকালি বহুতেই ইচ্ছা কৰি খুন্দিয়ে তাতে তুমি ছোৱালী মানুহে হ'ব দিয়া মই বেয়া পোৱা নাই নন্দন হ'ব দিয়া যাওঁগৈ খেলিম আৰু এইটো মোৰ প্ৰথম কেছ হ'ব যাতে আপোনাৰ মুখেৰে যিখিনি শুনিলোঁ তাৰ পিছত মই সত্যৰ পক্ষ গতিকে মই খেলিম আৰু মোৰ বিশ্বাস মই জিকিম বাৰু এতিয়া কওকচোন আপোনাৰ ল'ৰাৰ নামটো কি বিক্ৰম বৰুৱা বিক্ৰম বৰুৱা ক'ত থাকে বিহগুৰি দেউতাকৰ নামটো মানে আপোনাৰ নামটো কওকচোন মোৰ নাম নিৰ্মল বৰুৱা নিৰ্মল বৰুৱা বৰুৱা নিৰ্মল বৰুৱা হৈ যাব হ'ব বাৰু মই অলপমান বাহিৰত ওলাই আহিছোঁ মানে মই আদালত যাম বুলি আহিছিলোঁ বৰমা হেল্ল' আৰে তোৰ কেছৰ তাৰিখ কৰিছে উকিলৰ কথা পাতিছ তই যাবি নাই বাকী সকলো কথা বিক্ৰম বৰুৱা এই বিক্ৰমে 29 তাৰিখ মানে নৱেম্বৰ 29 তাৰিখে মিষ্টাৰ চিৰাজ ভাগত ব্লুমুন বাৰৰ সন্মুখৰ পৰা ৰাতি জোৰ কৰি দি এক অন্ধকাৰ ৰাস্তাত য'ত জনবসতি নাথাকে বুলি ক'লেও ভুল নহ'ব তেনে ঠাইত মাৰপিট কৰি পকেটৰ পৰা প্ৰায় 25,000 টকালৈ উঠাও হৈছে মিছা কথা এইবোৰ চব মনে সঁচাকৈ ডাঙৰীয়াই আদালতৰ মজিয়াত যিখিনি কথা কৈ গ'ল সেই কথাৰ কোনো প্ৰমাণ বা সাক্ষী নাই মোৰ সহকৰ্মী উকিল ডাঙৰীয়াই যাক ডকাই সজাব খুজিছে তেখেত এজন অতি ভদ্ৰ পৰিয়ালৰ ভদ্ৰ ল'ৰা আৰু এই মিষ্টাৰ ধীৰাজ ভাগৱতী এজন মদ ভাং খাই মাৰপিট কৰি ঘূৰি ফুৰা বদমাছ গুণ্ডা প্ৰজাতিৰ এজন লোক ইয়ৰৰ মোক সম্ভালি কথা কবি চাওক ইয়ৰৰ কেনেকৈ আদালতৰ মজিয়াত চিঞৰি উঠিছে চাওক এখেতৰ ব্যৱহাৰে এখেত কেনে প্ৰজাতিৰ লোক তাৰ পৰিচয় দিয়ে আচল ঘটনাটো হ'ল ধীৰাজ ভাগৱতীয়ে এজন অতি দুখীয়া চাহ বিক্ৰী কৰি ঘৰ চলাই থকা চালু নামৰ চাহ দোকানী অতি বেয়াকৈ মাৰপিট কৰি তাৰ হাতখন ভাঙি পঠিয়াই ল'ৰৰ হ'ব পাৰে কিন্তু সেই দুৰ্বৃত্ত বিক্ৰম বৰুৱা নহয় আৰু আৰম্ভিক পক্ষে বাৰৰ পৰা ওলাই অহাৰ পিছত মানুহ চিনি পোৱাকৈ এখেত নিশ্চয় সুস্থ নহ'ব পাৰে 17 বেগ মদ খোৱাৰ পিছত ধীৰাজ ভাগৱতী বাৰৰ পৰা খোজকাঢ়ি নিজে ওলাই আহিছে বাৰৰ দৰ্জা নিশ্চয় নিজে বিচাৰি পাইছিল আৰু দৰ্জা যেতিয়া বিচাৰি পাইছিল তাতে বিক্ৰম বৰুৱাক চিনি পথ ভুল কৰিছিল গতিকে এইটো প্ৰমাণে বিক্ৰম বৰুৱাক নিৰ্দোষী বুলি প্ৰমাণ কৰিব নোৱাৰে এইফালে চাওক মই সেই গাৰ্লফ্ৰেণ্ডগৰাকী ইয়ৰৰ ঘটনাটোৰ নিশা বিক্ৰম বৰুৱা মোৰ লগত শ্বিলঙত দুপক্ষৰ উকিলৰ যুক্তিতৰ্ক শুনাৰ পিছত আদালত এইটো সিদ্ধান্তত উপনীত হয় যে বিক্ৰম বৰুৱা সম্পূৰ্ণ নিৰ্দোষী তেওঁ মিছা অভিযোগেৰে অভিযুক্ত কৰা হৈছিল গতিকে আদালতে তেওঁক সসন্মানেৰে দোষমুক্ত ঘোষণা কৰে টুকুৰ আনিবলৈ বাকী নাই মোৰ গুণ্ডা গাড়ী ডাঙা হাংগামা কৰি ফুৰে তহঁতৰ কাম আজি লাজ পাইছোঁ মই এজন শিক্ষক হৈ এটলিষ্ট তই এনেকুৱা কাম কৰিব নালাগিছিল ঠিক আছে মই এতিয়াই গৈ সেই উকিলজনীক উঠাই আনিম আৰু যেতিয়ালৈকে মই তাইক গেট থিয় কৰাব নোৱাৰোঁ তেতিয়ালৈকে মই এইখন ঘৰত ভৰি নিদিওঁ আহিছোঁ বহুত সুখী হৈ
জন্মৰ দিনাখন বান্ধি আছো বান্ধি আনিছো এইটো লওক আকৌ সেইটো দিলে মোৰ বস্তুটো আরে কি হল মাতুম দিতে কাটা মারি দিলে খবর পাবে নাকি ও ভাগি নাই নাকি কি কহ গার্লফ্রেন্ড বুলি ভাবিছিলা নাকি নহবা এটা কথাটো মিছা বুলি প্ৰমাণ দিয়া বলে আপুনি এতিয়া মোৰ লগত মোৰ ঘৰলৈ যাব লাগিব আপুনি আপোনালোকৰ ঘৰলৈ কিয় যাম এইটো আপোনাৰ পাৰ্সোনাল প্ৰবলেম আপুনি নিজে সলভ কৰি ল'ব মই নাযাওঁ মই একেবাৰে নাযাওঁ মই এক মিনিট কথাবিলাক কৈছে মোক প্ৰবলেম কি যি জানিব লগা আছে সুধিব লগা আছে এতিয়া ক্লিয়াৰ হৈ ল'ব আছো ভিতৰত আৰু আপুনি ইয়াৰ এটা গুৰুত্বপূৰ্ণ আলোচনা হ'বলৈ গৈ আছে এগৰাকী মহিলাৰ মান সন্মানৰ কথা জড়িত হৈ আছে গতিকে আপুনি মই এনে ককাইদেউ খবৰ এটা লৈ যাম বুলিহে আহিলো তোমাৰ চাগে এই গাভৰুৰ লগত বিয়াৰ কথা বতৰা চলি আছে নহয় নে সুধিবা আৰু ককাইদেউ শিক্ষা দীক্ষা সংস্কাৰেৰে মই মোৰ সন্তানক ডাঙৰ কৰিছো তোমাৰ মা দেউতাই তোমাক কি শিকাইছে নেকি হোটেলত তীখা যাপন কৰিছা ময়ো কুসংস্কাৰৰ মাজেৰে ডাঙৰ হোৱা মোৰ দেউতা নাই মানে জীয়াই আছে চাগে কিন্তু মই আজিলৈকে দেখা নাই মই জন্ম হোৱাৰ আগতে মোৰ দেউতাই মোৰ মাক এটা মিছা বদনাম দি ঘৰৰ পৰা খেদি পঠিয়াইছিল মিছা বদনাম মানে মই বোলে সেইজন দেউতাৰ সন্তান নহয় কাৰোবাৰ অবৈধ সন্তান নহয় মই মোৰ মাক বহুত ভালদৰে জানো জন্ম হোৱাৰ পৰা আজিলৈকে মই মোৰ মাক এৰি একবাৰ যাৰ বাবে মায়ে আজিও দেউতাক ক্ষমা কৰিব পৰা নাই তোমাৰ মাৰ নাম কি তাৰমানে এইটো মোৰ ছোৱালী মোৰ সন্তান ইমান ডাঙৰ হ'ল কাম কৰিব হ'ল অকান্তি কৰিব পৰা হ'ল মই তোমাৰ সেই সকলোকে দেউতাকৰ মাজনী কিন্তু মই মোৰ পৰিচয় তোমাক দিব নোৱাৰোঁ মাজনী কেনেকৈ মই তোমাক মোৰ চিনাকি দিম তোমাক মোৰ চিনাকি দিব মাজনী আপুনি কি চিন্তা কৰিছে আপুনি মনৰ মাজত সোমাই থকা ভুলবোৰ আঁতৰি এনেকৈ মৰমেৰে আঁকোৱালি লওঁতে মই বুজি পাইছো এতিয়া তুমি বুজি পাইছানে যে তোমাৰ সন্তান তোমাৰ আদৰ্শে ডাঙৰ দীঘল হৈছে মিঠাই আনিব লাগে মই কৈছো আৰে আপুনিওতো কৈ আছে ভালকৈ লক্ষ্যই কৰা নাছিলো বৰ হেণ্ডচাম দেখোন নামটো জানো ছোৱালীজনী তুমি তুমিতো চাগে মোৰ মনৰ কথাবোৰ শুনা নাই নাই শুনা কিবাকিবি কৰি পেলাইছে আৰু মই কিমান তোমাৰ কাষ চাপিলোঁ ঘৰত মেলিলে আমাৰ ধৰিব পৰা অৱস্থাত আহিব প্ৰেমতে লগত প্ৰণয়ে যোগালে আহি তুমি থাকা মলি তোমাদের নামতে তোমাদের ভাবতে প্রেমরে দীপাবলি তোমাদের নামতে তোমাদের ভাবতে প্রেমরে দীপাবলি মোহনা হিদে হিদে মরুর মরে নই বব খুঁজে উঠিছে নামিছে প্রেমতে
So guys, on mang ke lang elo jut elo sinang li tum da ko so nang ke lang dun lang we sen lo ma jong sinang li tum nang ke lang dun lang we sen lo please like comment la pen subscribe tak